কিছুমান থাকে যে যি পইচাৰ বিনিময়তে তেওঁলোকৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হয় কিন্তু এনেদৰে যদি এটা অনুষ্ঠান পতা হয় তেওঁলোকে যেন তেওঁলোকৰ প্ৰতিভাসমূহ উৎফুল্লিত কৰিবলৈ সুযোগ পায় যি সাহিত্যসভাৰ আছে তেওঁলোকে যেন সুদিহাপৰক্ৰমে তেওঁলোকে সমাজখন আৰু আমাৰ জাতিটো তথা বিভিন্ন জাতি জনগোষ্ঠী একো ভেদভাৱ নোহোৱাকৈ তেওঁলোকে যেন আগবাঢ়ি নিয়ক আগবঢ়াই লৈ যাওক বৰ্ণালী কেন্দ্ৰস্থলত খনতে সুৰগাছৰা মনোৰম পৰিৱেশৰ আবেষ্টনীত থাকিব এটি নাম যাৰ বুকুৰ পৰা ভাঙি অহা হৰিনাম তাল মৃদংগ দবা হয় শংকৰী তাল তালে ঢৌ খেলিব আধ্যাত্মিক তাতেই হ'ব ধৰ্ম সুস্থ ৰীতি নীতি সবল সমাজ গীতা ভাগৱত আদিৰ বাৰ্তালাপ শিক্ষাৰ পোহৰত জ্যোতিষ্মান হৈ উঠিব কেউ দিকে উদিত সূৰ্যৰ ৰাঙলী আভাৰে উদ্ভাসিত হ'ব বিদ্যালয় পুথিভঁৰাল আদিবোৰ ভাল লাগিলে বেয়া লাগিল ভালে লাগিছে খেলি গাব লাগিব ভাগৱত গীতা শ্ৰীকৃষ্ণই কৈছিল মই নাৰীসকলৰ মাজত সপ্তশক্তিয়ে ব্যাপ্তমান হৈছোঁ কীৰ্তি শ্ৰী স্মৃতি মেধা ধীতি আৰু কিয়নো ধীতি মানে ধৈৰ্য সেই ধৈৰ্য শক্তিটো এখেতলোকৰ গাত আছে আপোনালোকৰ গাত আছে সেইটো সঁচাকৈ আজি প্ৰতীয়মান হ'ল গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বুঢ়া ডাঙৰীয়া তিনিচুকীয়া জিলা সাহিত্য সভাপতি মোহন বৰা ডাঙৰীয়া গৰাকী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰবীণ কুমাৰ দেউৰী ডাঙৰীয়া প্ৰমুখ্যে আদি অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা কণ্ঠশিল্পী কবিসকল আৰু গৃহস্থ সভা ৰাইজ সকলোলৈকে আজি অনুষ্ঠানটি আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটি সুন্দৰ দিয়াত সহযোগ কৰা গাঁৱৰ যুৱকসকলকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি বহু গাঁৱৰ পৰা আহি এই যিটো মাইকৰ ব্যৱস্থা কৰি দিলে তেওঁলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিবিলাক মিউজিক অৰ্থাৎ কেচিয়াৰ তাবলা আদি আনি গীটাৰ আনি ইয়াত যিখিনি অনুষ্ঠানটিত সহযোগ কৰিলে তেওঁলোক সকলোলৈও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি শলাগ জনাইছোঁ আৰু আমি এনেধৰণৰ অনুষ্ঠানত আপোনালোকক লগ পোৱাৰ আশা থাকিল আমি সঞ্চালনা কৰিবলৈ যাওঁতে নিশ্চয় আমাৰ ভুল ৰৈ গৈছে সেই ভুলৰ প্ৰতি আমি ক্ষমা প্ৰাৰ্থী হৈ আমি আজি অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ অনাগত দিনত আপোনালোকৰ সৰু পৰিমাণ ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীসকলে নতুন নতুন কবিতা সৃষ্টি কৰক লিখা পঢ়া কৰক আৰু এই গাঁৱতে এটি পুথিভঁৰাল নিৰ্মাণ হ'লে নিশ্চয় ল'ৰা ছোৱালীসকলে পঢ়াৰ আপোনালোকে যুৱকসকলে বিশেষকৈ সংঘবদ্ধ হওক ইয়াত গ্ৰন্থাগাৰ কিতাপ পত্ৰ ৰখা গ্ৰন্থাগাৰ পুথিভঁৰাল এটা নিৰ্মাণ কৰি উলিয়াওক
নিশ্চয় আমি বৈদিক ভাষা সাহিত্য সভাই এই ক্ষেত্ৰত আমি নিশ্চয় সহায় সহযোগ আগবঢ়াম আৰু আমাৰ নেতৃবৃন্দই নিশ্চয় সহযোগ আগবঢ়াব আৰু সেই পুথিভঁৰালৰ যোগেদি গাঁৱৰ প্ৰতি ঘৰে ঘৰে এখনকৈ লাইব্ৰেৰী কাৰ্ড প্ৰদান কৰাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধা কৰি দিবৰ বাবে যুৱকসকললৈ আমি আহ্বান জনাইছোঁ আৰু ল'ৰা ছোৱালীসকলক শিক্ষাৰ দিশত অধিক আগবঢ়াবৰ বাবে তৎপৰ হ'বৰ বাবে আমাৰ আইসকলক আমাৰ পিতৃ মাতৃ আৰু সকলো অভিভাৱকক আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ পঢ়াৰ দিশত যাতে কোনো বাধাহীন নকৰে বা সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি আমি নিশ্চয় লক্ষ্য ৰাখিব লাগিব আৰু তেওঁলোকৰ জীৱন সাফল্য জীৱনৰ বাবে সুন্দৰ জীৱনৰ বাবে আমি নিশ্চয় সকলো ঐক্যবদ্ধ হৈ আমি সংগ্ৰাম কৰিব লাগিব আৰু আমি বিভিন্ন ধৰণৰ কৰ্ম দিশৰ উপৰিও তেওঁলোকক শুদ্ধ পথ দেখুৱাব লাগিব আৰু এই ক্ষেত্ৰত আমি সকলোৱে কিন্তু নেতৃত্ব বহন কৰিব লাগিব।